নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে। এতিয়া আমি গৈ আছোঁ এঠাইলৈ। ক'ত গৈ আছোঁ দেখুৱাই আছোঁ, চাওঁ বলকচোন বাৰু। গৈ থাকোঁতে দেখা পালোঁ ৰাস্তাত দোকানৰ আগে আগে একে চেম গছ। ইমান যে ভাল লাগিছে দেখি, ভাবিলোঁ ভিডিঅ'টো কৰিয়ে লওঁ। এয়া আমি গৈ পালোঁ কলীয়া ভোমোৰা দলং, যাৰ লেন্থ হৈছে 3.015 মিটাৰ্ছ। মই কেতিয়াও এইখন দলং দেখা নাছিলোঁ, এইবাৰে দেখিছোঁ প্ৰথম। তো আমি হঠাতে কি দেখিলোঁ চাওকচোন, এয়া হাতী গোহাঁই। দেখি ভাল লাগিলে, সেইকাৰণে জলদি যে এটা সৰু চাই ভিডিঅ' কৰি দিলোঁ। আৰু এতিয়া আমি ক'ত আহিছোঁ এয়া চাওকচোন বাৰু, মহামৃত্যুঞ্জয় মন্দিৰত। তো আপোনালোকে চাওক, মই ভিডিঅ'টোত আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখুৱাই যাম। ভইচ অভাৰ মই পিছত দিছোঁ, কাৰণটো হ'ল তাতে বহুত হাল্লা হৈ আছে, সেইকাৰণে মই পিছত দি দিছোঁ। সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছে মন্দিৰটোত গৈ, আৰু পিছত পাৰিলে আকৌ যাবলৈ চেষ্টা কৰিম। বহুত ভাল লাগিছে, কোনে কোনে যাই পালে ক'ব। আৰু এয়া হৈছে বাহিৰত দোকান, মন্দিৰৰ আগত কিছুমান ভাল লগা বস্তু আমিও কিনিলোঁ, বেলেগেও কিনিছে। তো ইয়াত এনেই অলপমান দেখুৱাই দিছোঁ দোকানখনতনো কি আছে। এয়া চাওকচোন, আমিও সৰু কিবা কিবি কিনিলোঁ আৰু। এয়া মন্দিৰৰ তলত আমি ভিতৰৰ ফালে সোমাই যাওঁ এবাৰ। আগতে বোলে বন্ধ আছিলে দৰ্জাখন, এতিয়া খুলি দিছে। তো আমিও এবাৰ যাওঁ ভিতৰতনো কেনেকুৱা কি। তাতে বেলেগ একো নাই, খালি প্ৰসাদ দিয়ে, সেইখিনিয়ে। এতিয়া আমি যাবলৈ ওলালোঁ বৰদোৱালৈ। এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰক বাই বাই কৈ আমি এতিয়া ধুনীয়াকৈ ওলাইছোঁ যাবলৈ। আৰু এইখিনি হৈছে দোকানখিনি। আমি তেতিয়া যে আহিছিলোঁ আৰু হোৱা আণ্টিজনীয়ে বাই বাই দিলে, তেতিয়া যে দেখিছিলোঁ। তো কিন্তু গাড়ীখন অহাৰ কাৰণে ভালকৈ মই দিবই নাপালোঁ। তো এতিয়া আমি গৈ আছোঁ বৰদোৱালৈ। দাদা আৰু দেউতা পিছফালে বহিছে। আৰু এয়া আমাৰ গাঁৱৰ মানুহে এৰেঞ্জ কৰা হয় এইটো ট্ৰিপটো। তো এতিয়া বলকচোন যাওঁ বৰদোৱালৈ। আৰু গৈ থাকোঁতে এয়া চাওকচোন, সেউজীয়া বৰদোৱাৰ আলি পুখুৰীত সকলোৱে বহি ধুনীয়াকৈ অলপ টাইম কটালোঁ চবেই। ইয়াতে ভাল লাগিছে, আন মানুহ কিছুমানো আছে। আমিও গৈছোঁ লাহে লাহে তাতে বহিবলৈ। আমি বহি আছোঁ ইয়াতে অলপ টাইম, বিৰাট ভাল লাগিছে, ঠাণ্ডা পৰিৱেশ। এয়া তাৰ পুখুৰীৰ পাৰৰ পৰা উঠি আহি এয়া হৈছে মেইন গেটখনত যোৱা ৰাস্তাটো। আৰু ইফালে আমি চাৰিওফালে এনেই এবাৰ দেখাই দিছোঁ আপোনালোকক বৰদোৱা সত্ৰ। আৰু ইয়াত চাওকচোন কি লিখা আছে, জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। মানে ছোৱালীবিলাকে চাদৰ মেখেলা আৰু ল'ৰাবিলাকে ধুতি পিন্ধিহে যাব লাগিব। কিন্তু আমি গম পোৱা নাছিলোঁ, আমি এইখন পিছতহে দেখা পালোঁ। মইতো ভিতৰত সোমাই দিওঁতেহে গম পাইছোঁ যে ইয়াত সোমাব নোৱাৰি। তো আমি এতিয়া ওলাই দিলোঁ, দাদা আৰু মই, মা আৰু দেউতা থাকি গ'ল। অকল কিছুমান ঠাইতহে যাব নিদিয়ে, বাকীখিনিত পাৰি বাৰু যাবলৈ। এইবাৰ গৈছোঁ আকাশী গংগা চাবলৈ। বহুত মানুহ গৈ আছে, আমিও গৈছোঁ। এয়া হৈছে আকাশী গংগা বৰদোৱা সত্ৰৰ। ইয়াতেও কিছুমানে ভাত বনাই খাইছে, আমিতো ইয়াতে নাখালোঁ বাৰু, আমি বেলেগত খাইছোঁ। এইটো হৈছে আকাশী গংগা পুখুৰীটো। আমি ইয়াতে ফটো উঠিলোঁ, আপোনালোককো দেখুৱালোঁ, ময়ো চালোঁ লগতে। বিৰাটে ভাগৰ লাগি এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ বৰদোৱাৰ পৰা ভাত খাই। আহি ৰাস্তাত দেখিলোঁ এয়া যে তৰমুজ বিকি আছে। তো আমিও দুটামান কিনিলোঁ। তো এতিয়া আকৌ আহি কি পালোঁ জানেনে, ঘূৰি আহি কলীয়া ভোমোৰা দলংখন। ভাবিলোঁ এনেকৈ দেখাওঁতেনো ভালকৈ কি দেখিব, তো মোবাইলটো বেলেগ ছাইডত লৈ ল'লোঁ। এতিয়া ভালকৈ দেখিছে হয় নাই বাৰু। তো এতিয়ালৈ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰি দিছোঁ, কাৰণ ফোনতো চাৰ্জ নাই আৰু বিৰাট ভাগৰো লাগিছে। বাই বাই, গুড নাইট। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ। মোৰ হৃদয় ৰামধেনু খাতুৰঙী ৰঙেৰে
বুকুতে